তো আমাৰ সমস্যা হ'ল মেইনলি গৰাখহনীয়া। তো গৰাখহনীয়া মইতো ভাবোঁ আমাৰ যি ফ্লাড হয় ইয়াতকৈও ইয়াৰ ক্ষতিটো বহুত বেছি, কিয়নো ৰাতিৰ ভিতৰতে মানুহে গৃহহীন হ'বলগীয়া হয়, ভূমিহীন হ'বলগীয়া হয়। ঠিক বছৰি তেনেকা হৈ আজিৰ দিনত বহুতো মানুহে গৃহহীন হ'বলগীয়া হ'ল, বহুতো মানুহে ভূমিহীন হ'বলগীয়া হ'ল। তো এইটো আমাৰ বহুত ডাঙৰ সমস্যা। এইটো আজিৰ দিনত মইতো ক'ব বিচাৰোঁ মোৰ সমষ্টিত এটা ক্ৰনিক ডিজিজ নিচিনা হৈ আছে। এইটো মানে প্ৰত্যেক বছৰ বেমাৰটো হয়, আমি ভালকৈ চিকিৎসা দিব নোৱাৰোঁ। তাকটোক পইচা পাতি নথকাৰ কাৰণে মানে কিবা এটা বেমাৰ হ'লে ফাৰ্মাচীত যায় টেবলেট আনি খুৱাই পেলাই দমন কৰি ৰখা নিচিনা হৈছে, যাৰ ফলত এটা ক্ৰনিক ডিজিজ টাইপ হৈ গৈছে। বছৰে বছৰে এই সমস্যাটো আমি তাৰ কাৰণে মানে শুনি থাকিবলগীয়া হৈছে বা ইয়াৰ লগত হাৰাশাস্তি খাবলগীয়া হৈছে। এনে জলসম্পদ বিভাগ কাম নকৰা নহয়, যথেষ্ট কৰিছে। এই নতুন চৰকাৰ অহাৰ পিছত নতুন নতুন মাথাউৰি নিৰ্মাণ কৰিছে, আমি গম পাইছোঁ। পুৰণা মাথাউৰিবিলাকক মানে আপগ্ৰেডেশ্যন কৰি পেলাই ৰাস্তাও বনাইছে। ঠিক তেনেকুৱা বহুতো কাম কৰিছে, কিন্তু আমাৰ দুখৰ বিষয় মোৰ সমষ্টিবিলাকত মই যি দেখিছোঁ আজিলৈকে মাথাউৰি নাথাকা ফলত আমি তেনেকুৱা যি মানে মাথাউৰিৰ ওপৰত মাথাউৰি কাম যি ৰোড এই আঁচনিবিলাকো আমি পাবলৈ সক্ষম হোৱা নাই। তাৰপিছত আমি নতুনকৈ মাথাউৰি কৰিব পৰা আমাৰ ফিজিবিলিটি থকা স্বত্তেও আমি মাথাউৰি কৰিব পৰা নাই। মই ভাবোঁ এইবিলাক কৰিব পাৰিলেহেঁতেন নিশ্চয় আমাৰ গৰাখহনীয়া যি হাৰত হৈ আছে তাতকৈ অলপ হ'লেও নিশ্চয় কমিলেহেঁতেন। এতিয়া বহুত প্ৰব্লেমটো হৈছে মোৰ এতিয়া আমাৰ যিহেতু নদীবিলাক সৰু সৰু হ'ব পাৰে, বহুতে উপলব্ধি কৰিব নোৱাৰে আমাৰ নদীত যে বানপানী হয়, ক্ষতি হয়। পানী দেখোন নাই বুলি ক'ব বিচাৰে, কিন্তু পানী থাকিলেও নাথাকিলেও ৰাতিৰ ভিতৰত তেনেকুৱা ঘটনা হৈ থাকে, মানে যিসকলে দেখে তেওঁলোকেহে বুজি পায়। তো হিচাপে প্ৰায় মোৰ সমষ্টিত ক'বলৈ গ'লে 7খনমান নদী আছে। তো 7খনমান নদীত মইতো হিচাপ কৰোঁ বছৰত 5-6টা লোকেশ্যনত ইৰোশ্যন হয়। তো 7খন নদীত যদি 5টাকৈ যদি ইৰোশ্যন হয়, সমস্যা হয়, কমেও 35টা সমস্যা হয়। তো 35টা সমস্যাৰ কাৰণে প্ৰতি বছৰ আমি ইয়াত আমি প্ৰপ'জেল বনাই পঠাওঁ। প্ৰপ'জেল বনোৱাৰ পিছত এই 3 বছৰত মই যিখিনি দেখি আছোঁ মানে প্ৰতি হাৰে বা আমি যদি চাবলৈ যাওঁ বছৰত এটাকৈ আঁচনি পাওঁ। তো এইটো হিচাপ কৰিব গ'লে প্ৰায় 34 প্ৰপ'জেলটো আমাৰ পেণ্ডিং হৈ থাকে। তো সমস্যাটো আমি কেনেকৈ সমাধান কৰোঁ? আৰু আগৰবাৰত SDRF থকা সময়ত আমাৰ অলপ সুবিধা আছিল। SDRF থকা সময়ত মোৰ মনত আছে যোৱাবাৰ কমেও 5টামান আঁচনি আমি SDRFৰ পৰা পাইছিল, RIDFৰ পৰা পাইছিল আৰু তেনেকৈ SOPDৰ পৰা পাইছিল। তেনেকৈ 7টা-8টা সমস্যা আমি বছৰত কৰিব পৰা হৈছিল। কিন্তু এইখিনি মই যি দেখিছোঁ মানে প্ৰতি কিবাকৈ গড়ে চাবলৈ যায় এটা এটাকৈ আঁচনি আমি কৰি আছোঁ, প্ৰায় আমাৰ সমস্যাবিলাক পেণ্ডিং হৈ গৈ আছে। তাৰ কাৰণে এই ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা নলয় তেতিয়াহ'লে আমাৰ সমস্যাবিলাক বহুত ডাঙৰ হৈ যাই থাকিব। আৰু আজিৰ দিনত আমি বানপানী হৈছে বুলি ক'লেও এই জাগাবিলাক পৰিদৰ্শন কৰিবৰ কাৰণে যাব আজিকালি ভয় লগা হৈ গ'ল। এই আমাৰ মুখখন কিমান দেখাম? বানপানী হৈছে, আমি গৈছোঁ, চাবলৈ গৈছোঁ, ৰাইজক সান্তনা দি আহিছোঁ, অহা বছৰ কৰি দিম বুলি কৈছোঁ, আকৌ নহয়। নেক্সট ইয়াৰ আকৌ হৈছে, আমি কৈছোঁ এইবাৰ কৰিম, এইটোও নহয়। আৰু 3য় বছৰত গৈছোঁ, তাতেও কৰি দিব পৰা নাই। এটা সময়তো আমাৰ ওপৰত বিশ্বাসটো ৰাইজৰ হেৰাই যাব। তো তাৰ কাৰণে এই ক্ষেত্ৰত মই ভাবোঁ বানপানীৰ ওপৰত গৰাখহনীয়াৰ ওপৰত মানে আমি আগতো কৰিছোঁ যদিও কিছুমান ছাকচেছ হৈছে, কিছুমান ছাকচেছ নহয়। কিয়নো নদীটো আমাৰ এনেকুৱা এটা জাগাত কৰিলে এইটো বাচিব, আকৌ বেলেগ ফালে গৰাখহনীয়া হ'ব। তাৰ কাৰণে মইতো ভাবোঁ ইয়াৰ ওপৰত ভাল এটা ষ্টাডিও লাগিব। ষ্টাডি লাগি পেলাই ইয়াৰ ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা নলয় এই মানে আমাৰ কাৰণে দিনে দিনে আমাৰ সমস্যাটো বাঢ়ি যাব, এইখিনি মই ভাবোঁ। আৰু আমি এতিয়া যিখিনি কৰি আছোঁ, মই যে কৈছোঁ এটা কৰিছোঁ বাকী পেণ্ডিং হৈছে, এইবিলাক কিবাকৈ মানে তলা টপৰা মাৰি আমি ক'তবা বাঁহৰ লগত বা ক'তবা আমি JCB লগাই পেলাই কিবাকৈ চেনেলাইজ কৰি কিবা কৰি ৰাইজক সান্তনা দি আছোঁ। তো তেনেকুৱাকৈ আমি ৰাখি আছোঁ। তাৰ কাৰণে মই ক'ব বিচাৰোঁ আমি যিহেতু অলপমান কাম চাম কৰি আছোঁ, ইয়াত মই এটা এডভাইচে দিব বিচাৰোঁ। মোৰ তৰফৰ পৰা মই এডভাইচ এইটোৱে দিব বিচাৰোঁ, যিহেতু 4-5 বছৰ 8 বছৰ কাম কৰি এটা অভিজ্ঞতা হৈছে, আমাৰ নদীবিলাকত একেবাৰে কমপ্লিটলি ইয়াত মাথাউৰি দিয়াও সহজ কথা নহয়। 100 কোটি টকাৰ প্ৰয়োজন হ'ব।
তাৰ কাৰণে যেহেতু সমস্যাটো এটাৰ পিছত এটা যেহেতু আমি সলভ কৰিব লাগিব, কিন্তু কোনো এটা সমস্যাটো যেহেতু পেলাই থব নোৱাৰে। মই এতিয়া যি দেখি আছোঁ, যদি এখন নদীত আমাৰ ডিপাৰ্টমেণ্ট তৰফৰ পৰা ড্ৰজাৰ জাতীয় বা এটা পগলেণ্ড জাতীয় এটা কিনি পেলাই বছৰে যদি মেইনটেনেন্স 50 লাখ মান টকাকে দি পেলাই হ'লেও কাকবা টেণ্ডাৰ দি পেলাই হ'লেও যদি NGO সকলক লগাই এইটো চেনেলাইজ কৰে বা মেৰামতি কৰি থাকে, এটা নদীত আমি মানে বছৰত মাত্ৰ 50 লাখ টকা দি কিবাকে আমি ৰাইজক বচাব পাৰোঁ। কিন্তু ক'তবা আমি 100 মিটাৰো যদি মাথাউৰি বনাব যায় 4 কোটি 5 কোটি 6 কোটি টকা যায়, আৰু ক'তবা আমি 100 মিটাৰ মাথাউৰি বনাব বেলেগ ফালে আকৌ গুচি যাব, সমস্যাটো সমাধান নহয়। কিন্তু সমস্যা এটা সময়ত আমি সমাধান কৰিব লাগিব, কিন্তু আপাতত সমাধান কৰা সময় অহা পৰ্যন্ত যদি এইখিনি যদি এটা কৰি পেলাই এইখিনি যদি আমি অলপ তেনেকা আমি মেইনটেনেন্স বা ৰেকাৰিং ফাণ্ড দি পেলাই এনেকুৱা যদি লগাই দিওঁ, সামূহিকভাৱে এই প্ৰব্লেমবিলাক মই ভাবোঁ সমাধান কৰিব পাৰোঁ। তাৰ কাৰণে এইটো মোৰ তৰফৰ পৰা এডভাইচ। এইটো কৰিলে মই ভাবোঁ বেছি পইচা নাযায় আমাৰ। ড্ৰজাৰ আমি এটা ওৱান টাইমৰ কাৰণে কিনিম, পগলেণ্ড ওৱান টাইমৰ কিনিম, 50 লাখ টকা যাব, 60 লাখ টকা যাব। বছৰে যদি আমি ইয়াত আমাৰ লোকেল NGO বিলাককে যদি আমি টেণ্ডাৰ দি কিবা দি 50 লাখ টকা মেইনটেনেন্স দিয়ে, তেতিয়াহ'লে আমাৰ পাৰ্মানেণ্ট সলিউশ্যন হোৱালৈকে এইখিনি আমি সামূহিকভাৱে সমাধান এটা দিব পাৰিম। তাৰপিছত আমাৰ মন্ত্ৰী মহোদয়ে কয় যে পাৰ্কোপাইনৰ ব্যৱস্থা কৰা হৈছে, কিবা হৈছে, কিন্তু তাতেও বহুত ডাঙৰ সমস্যা আছে। পাৰ্কোপাইন আমি নিজে লৈ যাব লাগিব, আকৌ ইয়াৰ যিখিনি ইনষ্টলেশ্যন এইটো আমি দিব লাগিব, এইটো বহুত ডাঙৰ সমস্যা। তথাপিও আমি কেতিয়াবা হাৰ নামানো, লাগে MLA ফাণ্ড দি হ'লেও আমি কৰিম, কিন্তু তাতেও কেতিয়াবা আমি যিমান ধৰণে ৰিকুৱাৰমেণ্ট দিওঁ ইমান আমি পাৰ্কোপাইন পাবলৈ সক্ষম নহয়। আপোনাৰ সময় শেষ হৈছে, 1 মিনিট। তাৰ কাৰণে আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, যি সমস্যা আমাৰ বৰ্তমান এইখিনি যাতে মই যে কৈছোঁ বছৰত এটা আঁচনি পালে কেনেকৈ সমাধান কৰিম, এইটো যাতে আঁচনি দিয়াৰ হাৰটো যদি অলপ বঢ়াই দিয়ে। তাৰপিছত যে মই কৈছোঁ মেইনটেনেন্স কৰিবৰ কাৰণে যি কি কয় পগলেণ্ড এটা কিনি এটা নদীৰ নামত যদি ইয়াৰলি ৰেকাৰিং 50 লাখ টকা দিয়ে, তথাপিও আমি সামূহিকভাৱে সমাধান কৰিব পাৰোঁ। তো এইখিনি মই আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ। ধন্যবাদ।